সকলোকে স্বাগতম জনালো মোৰ নতুন এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টো মোৰ ৰুমৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া বিচনাতে কিন্তু উঠিলোঁ সোনকালে, অলপ হ'ল সময় উঠি পেলাই বাহিৰলৈ গ'লোঁ, ইটো সিটো কামো কৰা হ'ল অলপ। এতিয়া মানে ভণ্টি এজনীক স্কুলৰ পৰা আনিবলৈ যাব লাগে। স্কুল মানে গৈছিলেহে 7:30 বজাত, এতিয়া আকৌ আহিব হ'লেই। ক্লাছ বোলে অকল 45 মিনিটহে হ'ব। লৈ আনোগৈ এতিয়া স্কুলৰ পৰা। ৰ'ব, কালি যে আনবক্সিং কৰিছিলোঁ, মানে মোৰ আগৰ ভিডিঅ'টো দেখা পাইছে নিশ্চয়। আনবক্সিং যে কৰিছিলোঁ হেডফোনডাল, এইডাল চাওক, ব্যৱহাৰ কৰি আছোঁ। ধুনীয়া লাগিছে বাৰু, চাউণ্ডটো বহুত ধুনীয়া। তাৰ আগতেও এডাল হেডফোন ব্যৱহাৰ কৰিছিলোঁ মই। এইফালে চাব পাৰি, এডাল সস্তীয়া, এডাল দামী নহয় বেছি, 150 টকীয়া আছিলে মাত্ৰ। ব্যৱহাৰ কৰিলোঁ, বহুদিন ব্যৱহাৰ কৰিলোঁ। মানে কি, মই হেডফোন বেছি ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মানে এনেই কেতিয়াবা কাটচিটৰ কাৰণেহে অকণমানে কাম চলি যায়, এডালেই চলি যায় মানে। তো এতিয়া মানে ভিডিঅ'বিলাক এডিটিং কৰিবলৈ মই এডাল আনিবলগীয়া হ'ল। ভাল, বহুত ধুনীয়া হেডফোন, চেমচাঙৰ হয়, ব্যৱহাৰ কৰি ভাল পাইছোঁ বাৰু মই। এতিয়া ওলাওঁ মানে কি আৰু, ঘৰত থকা নিচিনাকৈ যাওঁ। চোলাটোতো এইটোৱে থাকিব, খালি লং পেণ্ট এটা পিন্ধি লওঁ আৰু যাওঁ। এয়া সময় দেখা পাইছে, প্ৰায় 8:30 হ'লেই, 8:30 বাজি গ'লহে। এতিয়া ৰেডি হৈ গ'লোঁ, দেখা পাইছে। মাস্ক লগাই, মাস্ক মেইন, আৰু চাবি, গাড়ী চাবি চব লগ। ওলাই আহিলোঁ, এতিয়া যাওঁ। ব্লগ নকৰোঁ আৰু, কাৰণ বাহিৰত মানে ব্লগ কৰিবলৈ মোৰ অলপ অসুবিধা হয় বাইকত গৈ থকা অৱস্থাত। বাইকখন বহুত লেতেৰা হৈ গৈছে, আজি সময় পালে অলপ চাফা কৰিব লাগিব। এয়া দেখা পাইছে, পাই গৈছোঁহি স্কুল। ছুটি দিয়াই নাই নেকি চাগে, ওলোৱাই নাই দেখোন তাই। ফাইনেলি ওলালে। মই ভাবিছিলোঁ স্কুল নহয়, একচুৱেলি টিউশ্যন লৈ আছিলে সিহঁতৰ। ঐ, হাই এটা দি দে আকৌ। এই টিউশ্যনহে লৈ আছিলে বোলে, মানে 45 মিনিট টিউশ্যন লৈ দিছে। এতিয়া ওলালে, যাওঁ, ঘৰত লগ পাম। স্কুলৰ পৰা বাৰু আহিলোঁ, অহা হ'ল অলপ দেৰি। ৰ'দটো চাওকচোন, একদম খাওঁকৈ ওলাইছে। ভোকো লাগিছে, ভাত খাবলৈও মাতি আছে। তাৰ আগত এটা বস্তু আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এইফালে চাওকচোন, দেখা পাইছে, হালধি ফুল মই প্ৰথম দেখিলোঁ। আপোনালোকে আগতে যদি দেখিছে প্লিজ কমেণ্ট কৰি জনাবচোন। ভোক লাগিছে, এতিয়া ভাত খাওঁগৈ, যাওঁ। পানী খোৱা বাৰু হৈ গ'ল। এতিয়া ভাবিছোঁ বাইকখনকে অলপ ধুই দিওঁ। এয়া দেখা পাইছে, বহুত লেতেৰা হৈ আছে। বাইকখন ধুই লওঁ।
বাইক ধোৱা হৈ গ'ল। এইফালে চাওক, অলপ চাফা চাফা লাগিছেনে বাৰু? আৰু এখন ধুবলগীয়া হৈ আছিলে, পাপা ভাগৰ বাইক হয়। এইফালে চাওক, দেখা পাইছে পুৰণা বাইক। এদিন ধুম সেইখনো সময় উলিয়াই। তাৰ আগতে ইয়াক চাওকচোন কেনেকৈ ঘূৰি ফুৰিছে। ইয়াক মানে ওলাই যাবলৈ লাগে। ইয়াৰ নাম দিছোঁ মই মিষ্টাৰ ইণ্ডিয়া। জেগাতে নাইকিয়া হৈ যায় যে, সেইকাৰণে ইয়াৰ নাম মিষ্টাৰ ইণ্ডিয়া দিছোঁ। খোল খাবলৈ হ'লে ই গায়ব হৈ যাব একদম। ঘৰত থাকি আমনি লাগিছে, ভাবিলোঁ অলপ ওলাই যাওঁ। লগত আৰু লগৰ এজন যাব, নামটো বিমান বুলি মাতোঁ আমি। সি আৰু মই যাম। মোৰ বাইক নিনিওঁ, তাৰ বাইকতে যাম। মোৰ তেলকণ বাচি যাব। দেখুৱাবলৈ চেষ্টা কৰিম। যদি এতিয়াতো গধূলি হৈ গৈছে, যদি ধুনীয়া ভিডিঅ' আহে তেতিয়াহ'লে নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি নোৱাৰোঁ তেতিয়াতো উপায় নাই। তেতিয়াহ'লে ব'লক। দেখা পাইছে আমি ওচৰৰে এখন বজাৰলৈ আহি পালোঁ। আৰু এতিয়া চানা লৈ লওঁ। চানা দিবচোন 20 টকা। এয়া চানা লৈ লৈছোঁ, ৰ'ব। হাই কৰি দিয়ক এবাৰ। এয়া দেখা পাইছে আমি চানা লৈ ল'লোঁ। এভাগ মোলৈ আৰু এভাগ আমাৰ ঘৰলৈ লৈ লৈছোঁ। আৰু এয়া বিমানে অলৰেডি খালেই। সি কেমেৰাত ওলাব নাই বিচৰা, কিন্তু মই দেখুৱাই দিছোঁ। এতিয়া চানা খাই লওক, ঘৰত লগ পাম। ঘৰ আহি পাই গ'লোহি। এয়া দেখা পাইছে আপোনালোকে, মানে ইমান আন্ধাৰৰ কাৰণে মানে মই ভালকৈ ভ্লগ কৰিব নোৱাৰিলোঁ। মালৈ এতিয়া এভাগ চানা লৈ আনিছিলোঁ। মা চাগে পাকঘৰতে আছিল। অ' মা, এই তোমালৈ চানা আনিছিলোঁ। এয়া মা, দেখা পাইছে চাগে। মিছল চানা খাই ভাল পাওঁ। মিছল চানা নে? মিছল চানা হাই কৰি দিয়া আকৌ এবাৰ। মই ভিডিঅ' কৰি আছোঁ, দেখা নাই নেকি? এতিয়া সময় পাই 8টা বাজিলে। ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেষ্টা কৰি যাম আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দেখুৱাবলৈ, ধুনীয়া ধুনীয়া ঠাই দেখুৱাবলৈ। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।